এজাক সপোন যেন বৰষুণ, এজাক বৰষুণে আহি ধুই লৈ গ'ল মোৰ মনৰ বিষাদ, ধৰণী জীপাল কৰি তুলিলে। আৰু সেইকাৰণে ইমান দিনে কৰিম বুলি ৰৈ থকা কিছু কাম আজি কৰিবলৈ ওলাইছোঁ। তো নমস্কাৰ জনাইছোঁ মই এটি নতুন ভিডিঅ'ৰ মতলৈ। আহক আজি এই ৰাতিপুৱাই মই কি কাম কৰিবলৈ আহিলোঁ তাৰে আপোনালোকক তাৰ কিছু দৃশ্যাংশ আপোনাক দেখুৱাওঁ। যোৱাকালি এইবোৰ মই কিছু পাচলি গুটি দিয়াৰ কাৰণে ঠাই ৰেডি কৰি থৈছিলোঁ। কোৰ মাৰি এনেকৈ কিছুমান ঠাই খুলি বনাই লৈছিলোঁ। এইবিলাক যিহেতুকে যোৱাকালি বৰষুণ আহিল আৰু সেইকাৰণে এই কামখিনি কৰিব খুজিছোঁ। ইমান দিনে এই বৰষুণ জাকৰ কাৰণে ৰৈ আছিলোঁ। তো কি গুটি দিওঁ আহকচোন। এয়া কি গুটি চিনি পাইছেনে? ৰঙালাও গুটি। যোৱাকালিয়ে মই পানীত ভিজাই থৈ দিছিলোঁ। আৰু এই মাটিখিনি প্ৰস্তুত কৰিছিলোঁ কেনেকৈ? আগতে মই হাল বাই গোবৰ দি থৈছিলোঁ। তাৰপিছত কালি আকৌ ইয়াৰ পৰা গোবৰ দি মাটিখিনি মিহলি কৰি লৈছোঁ। তাৰপিছত এই গুটিখিনি মই ৰাতি ভিজাই থলোঁ সম্পূৰ্ণ। এই জাতটো হৈছে এইটো প্ৰতীক, এটা বৰ ভাল জাত বুলি কৈছে। দামো কিন্তু বহুত বেছি, ইয়াৰ প্ৰায় 300 টকা হ'ব। তো আহকচোন মই কামটো আৰম্ভ কৰোঁ। এটা খলিত প্ৰায় মই 3টাকৈ গুটি দিম। অকণমান দকৈ দি গুটিকেইটা আৰু পুতি থৈ দিব লাগে মাটিৰে। আৰু যিহেতুকে মাটিবিলাক বৰষুণ পৰাৰ কাৰণে জীপাল হৈ আছে, তো গজালি ওলোৱাত সুবিধা হ'ব। মই ইয়াত প্ৰায় 50টাৰ ওপৰত এনেকৈ গাঁত প্ৰস্তুত কৰিছোঁ আৰু এটা গাঁতত প্ৰায় 3টাকৈ গুটি দিছোঁ। এইবিলাক কিছুদিন আগতে লেচেৰা মাহত দিছিলোঁ আৰু এইবিলাক গজিছে প্ৰায়, আপোনালোকে দেখি আছে। এইবিলাক লেচেৰা মাহ, ইয়াত 2 পেকেট দিয়া গৈছে। এইবিলাক অলপ আগতে দিয়া গৈছিল আৰু এইবিলাক অলপ পিছত দিয়া হৈছে। এই লাইনকৈ দিয়া আছে আৰু ইয়াতো দিয়া আছে, ইয়াত এতিয়ালৈকে গজালি মেলা নাই। যিহেতুকে এইখিনিত অলপ দেৰিকৈ দিছিলোঁ, তো পানী পৰিছে, বৰষুণ পৰিছে, তো এইখিনিও গজিব অতি সোনকালে। কালি বা পৰহি ভিতৰত গজালি মেলিব ইয়াৰ। এয়া সুন্দৰকৈ 2টা পাত মেলিছে ইয়াৰ। এইফালে গজালি ওলাইছে, বাকীখিনিও গজালি ওলাব আৰু। এইবিলাক গজালি ওলাইছে, দেখিব পাৰিছে। এইবিলাক এয়া গজালি ওলাইছে। এইবিলাক গোবৰ সম্পূৰ্ণ জৈৱিকভাৱে খেতি কৰা হ'ব। সেইকাৰণে গোবৰ অলপ বেছিকৈ আনি লৈছোঁ মই। প্ৰায় ট্ৰেক্টৰেদি 4 ট্ৰেক্টৰমান আনি লৈছোঁ ইয়াত গোবৰ। আৰু ইয়াৰ পৰা য'ত যেনেকৈ যি লাগে গোবৰ মই দি থাকিম ইয়াৰ পৰা। এটা কথা মনত ৰাখিব যে যদি আপুনি খেতি কৰিব বিচাৰিছে তেতিয়াহ'লে এই গোবৰৰ অতিকৈ প্ৰয়োজন। গোবৰ অবিহনে আপোনাৰ খেতিবোৰ ভাল নহয়। মই আগতেও কৰিছোঁ, যিহেতুকে আগতে কৰাবিলাক মোৰ সাৰৰ অভাৱত ইমান এটা ভাল নহ'ল। আপোনাৰ যদি খালী ঠাই আছে তেতিয়াহ'লে আপুনিও এই খেতি কৰিব পাৰে। এয়া বৰ্তমান খেতি কৰাৰ কাৰণে উৎকৃষ্ট সময়। যিকোনো খেতি কৰিব পাৰে, ৰঙালাও কৰিব পাৰে, জিকা কৰিব পাৰে, তিয়ঁহ, ভেন্দি আদি যিকোনো ধৰণৰ খেতি কৰিব পাৰে। এটা কথা মনত ৰাখিব, যদি আপুনি ঘৰত খোৱাৰ কাৰণে কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি যিকোনো থলুৱা জাতৰ বীজ ল'ব পাৰে। আৰু যদি আপুনি ব্যৱসায়িক ভিত্তিত কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ নিশ্চয় এটা ভাল জাতৰ বীজ বাছনি কৰি ল'ব, যাতে উন্নত জাতৰ হয়। আৰু F1 তেনেকুৱা ধৰণৰ গুটিবিলাক বা বীজবিলাক অতি উন্নত মানদণ্ডৰ হয় আৰু বৰ সুন্দৰকৈ ফলন দিয়ে। আৰু ময়ো কৰিছোঁ, এই ৰঙালাও যি কৰিছোঁ মই, এয়া হ'ল প্ৰতীক কৰিছোঁ, এইটো F1 হয় আৰু ই বহুত সুন্দৰকৈ ফল দিয়ে বুলি জানিব পাৰিছোঁ। তো চাওঁ কেনেকুৱা হয়, আৰু আগন্তুক দিনত আপোনালোকক মই নিশ্চয় দেখুৱাই থাকিম কেনেকৈ
কি হয়, কিমান দিনত গজালি মেলে আৰু কিমান দিনত ফল ধৰে, এই সকলোবোৰ ভিডিঅ' মই আপোনালোকক জনাই থাকিম। আপোনাৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আৰু অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিঅ' নিশ্চয় পাই থাকিব। তেতিয়ালৈকে আপোনালোক সকলো সুখী থাকক, হাঁহি থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।